হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এনআৰচিৰ এটা গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। অহাকালি 7 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালি সম্পূৰ্ণ প্ৰকাশ পাব সম্পূৰ্ণ এনআৰচি তালিকাখন। এই সম্পূৰ্ণ এনআৰচি তালিকাত কাৰ কাৰ নাম থাকিব, কাৰ কাৰ নাম নাথাকিব, এই গোটেইখিনি তথ্য আজি আপোনালোক দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিবলৈ আহ্বান জনালোঁ। Subscribe now and press the bell icon. Never miss an update. বন্ধুসকল, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে দি ফুল এনআৰচি ফাইনেল লিষ্ট উইল বি এভেইলেবল অনলাইন ফ্ৰম ছেপ্টেম্বৰ 7. Other applicants were not able to check their status today. The full NRC final list will be available online from September 7. অহা 7 ছেপ্টেম্বৰত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত তালিকা। এই চূড়ান্ত তালিকাত আপোনালোকে আপোনাৰ যিসকলৰ নাম থাকিব তাসকলৰ মই কৈ দিছোঁ। যিসকলৰ নাম প্ৰথম খচৰা আৰু দ্বিতীয়খন চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হৈছিল আৰু যিসকলৰ নাম যোৱা 31 আগষ্টত যিখন চূড়ান্ত তালিকা প্ৰকাশ পাইছিল, সেই তালিকাত যিসকলৰ ষ্টেটাছ একচেপ্ট বুলি জনোৱা হৈছিল, সেইসকলৰ নাম চূড়ান্ত এনআৰচি তালিকাত প্ৰকাশ পাব। আৰু আপোনালোকৰ নাম অহা 7 ছেপ্টেম্বৰত অনলাইনৰ যোগেদি আপোনালোকৰ নামটো আপুনি চেক কৰিব পাৰিব। যিসকলৰ নাম চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হ'ব, সেইসকলে অহা 7 ছেপ্টেম্বৰত যিকোনো মোবাইল বা যিকোনো কম্পিউটাৰৰ জৰিয়তে অনলাইনৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনাৰ নিজৰ নামটো চেক কৰিব পাৰিব। আৰু যদি এইটো কেনেকৈ চেক কৰিব তাৰ এটা ভিডিঅ' মই অলৰেডি বনাই থোৱা আছে। আই বাটনত ক্লিক কৰি বা লিংকটো ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ আপুনি চেক কৰিব পাৰিব। তো আজি আছিলে এইখিনি জাননী। অহাকালি নিশ্চয় নতুন ভিডিঅ' আহিব। কাষত যিটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ, বাই বাই।